দীপৰ বিল সকলোৰে চিনাকি এটা নাম আৰু আজি মই আছোঁ দীপৰ বিলত আৰু দীপৰ বিলৰ বিষয়ে বহু কথা আলোচনা কৰিম গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' নমস্কাৰ মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কল্যাণছ ব্লগ আৰু আজি মই কৈছোঁ মই আছোঁ দীপৰ বিলত আপোনালোকে সকলোৱে দীপৰ বিল চিনি পায় দীপৰ বিলৰ বিষয়ে জানে দীপৰ বিলৰ নাম শুনিছে কিন্তু আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ দীপৰ বিলৰ বিষয়ে বহু নজনা কথা ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰে গুৱাহাটী মহানগৰীৰ পৰা 18 কিলোমিটাৰ পশ্চিম কোণত অৱস্থিত দীপৰ বিল অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য আৰু 1989 চনত অসম চৰকাৰে 4.14 বৰ্গ কিলোমিটাৰ অঞ্চল সাঙুৰি দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰে আৰু পাতত থকা অনুসৰি আহোম ৰাজত্বত আৰু মোগলৰ অধীনত থকা সময়ত এই দীপৰ বিলতে বোলে জাহাজ মেৰামতি আৰু বস্তু বাহিনী উঠোৱা নমোৱা কৰা হৈছিল বা চাওক আপোনালোকে ভাবিছিলনে আমি সদায় নেচাৰেল হাৱা খাবলৈ যোৱা দীপৰ বিলখন মোগলৰ সময়তে তেতিয়াই মোগলে অসমৰ ৰাজত্ব কৰাৰ সময়তে তাত জাহাজৰ পৰা বস্তু উঠা নমা কৰিছিল জাহাজ মেৰামতি কৰিছিল সঁচাকৈ ন কি আচৰিত আৰু এইখন দীপৰ বিল আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰায় 270 বিধ প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায় ইয়াৰে বোলে 70 বিধমান প্ৰব্ৰজনকাৰী চৰাই বিভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ ভিতৰত আছে পানীডুবি ভেলা কৈলাঙি দৈকলা পানীকাউৰী মণিয়ৰি গুবক পানীবক বৰবক মাজুবক ৱাক চৰাই আজান কণামাচৰি ইটাগুৰিয়া নলচুপি মাহদলা শামুকভঙা বৰটোকোলা হাড়গিলা বিভিন্ন প্ৰজাতিৰ চৰাই আৰু শৰালী হাঁহ বৰশৰালী ধিতৰাজ বনৰীয়া পাতিহাঁহ ঘিলা হাঁহ ইমানবোৰ যে হাঁহে আছে মই আচলতে বনৰীয়া হাঁহ আছে মই জনাই নাছিলোঁ সঁচাকৈ আমি সদায় যিটো জেগালৈ আহি থাকোঁ সেইটো জেগাত যে ইমান প্ৰজাতিৰ চৰাই পোৱা যায় হাঁহ পোৱা যায় বনৰীয়া হাঁহ পোৱা যায় মই ভবাই নাছিলোঁ খুব ভাল লাগিলে সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰিছোঁ কথাখিনি আপোনালোকেও ভিডিঅ'টো ভালকৈ চালে সঁচাকৈ গম পাব কিমান এটা সুন্দৰ পৰিৱেশৰ মাজত আমি বাস কৰোঁ আমি কিমান কেনেকুৱা এটা জেগাত থাকোঁ আমি এই জেগাখিনি সঁচাকৈ সংৰক্ষণ কৰি ৰখাটো আমাৰ দায়িত্ব আমি ভালকৈ ৰাখিবই লাগিব সদায় যাতে এনেকৈ থাকে দীপৰ বিলৰ এই পানী যে দেখিছে ইয়াত কেৱল মাছ চৰাই চিৰিকটিয়ে নহয় ইয়াত বিভিন্ন প্ৰজাতিৰ মাছো পোৱা যায় মাছ আছে সাপ কাছ বহুত কিবা কিবি পোৱা যায় আচলতে সঁচাকৈ খুব ধুনীয়া এটা পৰিৱেশ অসমৰ গুৱাহাটীৰ 90% মানুহে দীপৰ বিললৈ আহেই আৰু দীপৰ বিলৰ এই নজনা কথাখিনি দীপৰ বিলৰ হিষ্ট্ৰীটো সঁচাকৈ আমি জনাটো খুবেই দৰকাৰ সেইকাৰণে ভাবিলোঁ যে মই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব এনেকৈ দীপৰ বিলৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত মই সন্ধিয়াটো পাৰ কৰিছোঁ খুব বেছি ভাল লাগিছে খুব বেছি এনজয় কৰিছোঁ আৰু দীপৰ বিলৰ কাষেৰে আছে এইটো ৰেল লাইন আপোনালোকে অহাসকলে গম পাইছেই আৰু সেইফালেদি এখন ৰেল উকিমাৰি পাৰ হৈ আহিছে ৰেল লাইনটো ইটোৰ পাৰে দেখিছে যে জংঘলবোৰ সেইখন এখন হাবি জংঘল সেই জংঘলখন মেইনলি হাতীৰ কাৰণে বিখ্যাত বহুত হাতী পোৱা যায় তাতে বহুত প্ৰজাতিৰ হাতী আছে বহুত প্ৰজাতি নহয় আচলতে হাতী বহুত আছে আৰু এই ট্ৰেইনৰ খুন্দাত বহুবাৰ হাতী মৃত্যু হৈছে বুলিও হাতী মৃত্যুমুখত পৰিব লগা হৈছে বুলিও আমি শুনা পাইছোঁ গতিকে মই এইটো অনুৰোধ জনাওঁ কিমান দূৰ পচিবল বা ইম্পচিবল সেইটো মই নাজানো যদিহে পচিবল হয় যদি আমি এই ৰেল লাইনটো ইয়াৰ পৰা আঁতৰাই যদি আমি বেলেগ এফালে দি আমাৰ হাতীবোৰক আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ আৰু এনেকৈ অতি সুন্দৰ সন্ধিয়া অতিক্ৰম কৰিলোঁ বেলি লহিয়ালে আন্ধাৰ হ'ল আৰু আমিও ঘৰলৈ যাবলৈ বুলি ওলাই আহিলোঁ আৰু দেখা পালোঁ এয়া মাছ আৰু দীপৰ বিলৰ মাছৰ বিষয়ে আপোনালোক সকলোৱে জানে যে দীপৰ বিলৰ মাছ বহুত টেষ্টি হয় যদিও মই মাছ ল'বলৈ ভাবিছিলোঁ কিন্তু মনত পৰিলে হঠাতে যে বৃহস্পতিবাৰ আমাৰ ফাষ্টিং থাকে সেইকাৰণে মাছ নলওঁ আৰু মাছ নলৈ যাবলৈ ওলালোঁ সেয়া দেখিলে আকৌ এখন ট্ৰেইন আহিলে ট্ৰেইন লাইন এতিয়া পৰি আছে গতিকে ইমান কম সময়ৰ ভিতৰতে দুখন ট্ৰেইন বহুত আচলতে ট্ৰেইন চলাচল কৰে মই চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি পাৰি আমি ৰেল লাইনটো যদি বেলেগ এফালে কৰি দিব পৰা যায় তেতিয়া আমাৰ হাতীকেইটা আমাৰ জীৱ জন্তুবোৰ বনৰীয়া হাতী যথেষ্ট সুৰক্ষিত হৈ থাকিব বুলি মই ভাবোঁ আৰু সেইটোৱে চাগে হয় আপোনালোকে কি ভাবে জনাব আৰু আপোনালোক সকলোকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈও মোৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ